জাতীয় সমষ্টি এইটো তাতে আমাৰ UPPL দলৰ পৰা বিজেপি UPPL GSPৰ যিটো এটা যৌথ শক্তি এলায়েন্সৰ প্ৰাৰ্থী হিচাপে মোক ইয়াত প্ৰক্ষেপ কৰিছে। মই আশাবাদী এই অঞ্চলৰ ৰাইজে মোক আঁকোৱালি ল'ব, ইতিমধ্যে লৈছে। মই বহুত ঠাই ঘূৰিলোঁ, মোক আদৰণীয় জনাইছে। তো বিপুল ভোটত জয়ী হ'ব বুলি মই আশাবাদী। নাই, মোক কিয় ভয় কৰিছে সেইটোৱেই মোৰ প্ৰশ্ন। এতিয়া মই হাৰা কেণ্ডিডেট, চালানী মাছ কিবা কিবি কৈছে, কিন্তু এইটোকে কিয় ইমান ভয় কৰিছে? আজি অন্য দলক আক্ৰমণ নকৰি পেলাই মোকে কিয় আক্ৰমণ কৰিছে? এইবিলাক বহুত কথা আহিব ইলেকশ্যনত। মই ৰাজনীতিটো ইমান তৰলভাৱে লৈ যাব বিচৰা নাই। ইছ্যুভিত্তিক হওক, কি ইছ্যু লৈ পেলাই তেওঁলোকে ইলেকশ্যন খেলিব বিচাৰিছে। আমি এটা শক্তিশালী চৰকাৰ বনাব বিচাৰিছোঁ বিজেপিৰ নেতৃত্বত কওঁ, আৰু GSP বা UPPL AGP চব, আৰু BTR চুক্তি যে হৈছে এইটো যাতে ৰূপায়ণ হ'ব লাগে। এই অঞ্চলত যিটো উন্নতি কৰিব লাগে, ৰাস্তা গড়াৰ পৰা আৰম্ভ কৰি পেলাই স্কুল কলেজৰ সমস্যাবিলাক, আৰু খোৱা পানীৰ সমস্যা আছে, মানুহৰ অৰ্থনৈতিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে, আৰু যিবিলাক নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি পেলাই বহুত ধৰণৰ সামাজিক সমস্যা আছে, মহিলাসকলৰ সমস্যা আছে, গৰীব মানুহৰ সমস্যা আছে। এইবিলাক দূৰ কৰিবৰ কাৰণে আমাক শক্তিশালী চৰকাৰ লাগে। কিন্তু BPF দলে যি মহাজোঁটত সোমাই পেলাই আজি যিটো চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, সেইটো কোনোদিন বাস্তৱত নাহিব। কাৰণ মহাজোঁটৰ প্ৰভাৱ এই BTR অঞ্চলত নাই। কংগ্ৰেছ আৰু UDF চাফা কৰি অঞ্চলতো নায়েই। তো কিহৰ আশাত তেওঁলোকে জিকাৰ অংশ কৰিছে? সেইকাৰণে ইমান তৰল মন্তব্য কৰাটো মোৰ স্বভাৱ নহয়। কৰিব বিচাৰিছে কৰক, আৰু কাৰো বিৰুদ্ধে মোৰ বিদ্বেষ ভাৱ নাই। আৰু হিতেশ বসুমতাৰী মোৰো সতীৰ্থ আছে, আৰু এই সময়ত হিতেশ বসুমতাৰী, মই, ৰবিৰাম নাৰ্জাৰী BPPF কৰিছিল। তেতিয়া সি একেজন ব্যক্তিয়ে BPF ৰাধাৰ সমালোচনা কৰিছিল, হাগ্ৰামাক খুব বেয়াকৈ গালি পাৰিছিলে। এতিয়া এই ৰাজনীতিৰ নামত ৰাজনীতি এইবিলাক চলিয়ে থাকিব, কিন্তু আমি এটা ইছ্যুভিত্তিক ৰাজনীতি কৰিছোঁ। যেতিয়া আমাৰ এতিয়াও ইছ্যু আছে, এই ইছ্যুৰ আধাৰতে আমি ৰাজনীতিটো কৰি যাম। স্থানীয় যি UPPL ৰাজনৈতিক দলীয় ৰাজনীতি চলিবই, আৰু অলপমান এটা বেয়া পোৱা, অসন্তুষ্টি প্ৰকাশ কৰা এইটো স্বাভাৱিক এটা ৰাজনৈতিক দলত। এইবিলাক দুই এদিনতে শেষ হৈ যাব, আৰু UPPL দলৰ কাৰণে এইবিলাক ডাঙৰ সমস্যা নহয়। এতিয়া UPPL এনেও জিকি গৈ আছে, আৰু যিটো এটা ফিক্স ভোট বুলি আমি ধৰি ল'ব পাৰোঁ যে যোৱা BTR নিৰ্বাচনত বা BTC নিৰ্বাচনত যিমানখিনি UPPL দলে পাইছিলে, এই অংশ যিখিনি পাইছোঁ আমি, আমাৰ ৰাকেশ ব্ৰহ্ম, আমাৰ এই যে GSPৰ পৰা যিটো ঘনশ্যাম দাস, আৰু আমাৰ প্ৰমোদ বড়ো ককলাবাৰীৰ পৰা, সেইটো যোগ কৰিলে আমাৰ কাৰণে যথেষ্ট জিকিবৰ কাৰণে। এই সশস্ত্ৰ সংগঠনৰ সত্যতা কি মই নাজানো, সত্যতা আছেনে নাই এতিয়া মোৰ ডাউট আছে। কাৰণ মিডিয়াত আজি এইটো ওলাইছে, কিছুমানে কৈ দিছে, পুলিচৰ IGPয়ে কৈ দিছে, কিন্তু মোৰ এই সত্যতাৰ ওপৰতে প্ৰশ্ন আছে। তাৰমানে এই সময়ত কিয় নিৰ্বাচন সমাগত, এই সময়ত কিয়, আন সময়ত কিয় নহয়? কাৰণ যিমানবিলাক সশস্ত্ৰ সংগঠন জন্ম হৈছে, নিৰ্বাচনৰ আগমুহূৰ্তত জন্ম হোৱা নাছিল। আৰু যিবিলাক সশস্ত্ৰ সংগঠন জন্ম হৈছিল, তেওঁলোকে এটা আমূল পৰিৱৰ্তনৰ কথা কৈ জন্ম লৈছিল, এটা উদ্দেশ্য লৈ জন্ম লৈছিল। কিন্তু এনেধৰণৰ কোনোবা ৰাজনৈতিক দলৰ বিৰুদ্ধে জন্ম লোৱা সশস্ত্ৰ সংগঠন মই দেখা নাই। আৰু এনেকুৱা সশস্ত্ৰ সংগঠনৰ যিটো এটা বৈধতা বা গ্ৰহণযোগ্যতা কিমান হ'ব জনগণৰ ৰাইজৰ মাজত, সেইটোৱেই ডাঙৰ প্ৰশ্ন। এইকাৰণে এই সত্যতাৰ ভিত্তিতে, সত্যতাৰ কথাতে মোৰ এটা প্ৰশ্ন আছে। নিৰ্বাচন হ'বলৈ 20 দিনমান 25 দিনমান বাকী আছে। এই সময়ত সশস্ত্ৰ সংগঠন জন্ম লৈ পেলাই BJP উৎখাত কৰা, UPPLক সমালোচনা কৰা, আৰু আন কোনোবা ৰাজনৈতিক দলক সমৰ্থন দিবলৈ ওলোৱা, এইবিলাকৰ উদ্দেশ্যনো কি, সেইটো জনগণৰ ৰাইজে বুজি পায়। ইয়াত চাপাগুৰিত যিহেতু অন্য শক্তিশালী দাবীদাৰ বা এনেকুৱা প্ৰাৰ্থী নাই, সৰু সুৰা হয়তো ইণ্ডিপেণ্ডেণ্ট আহি যাব পাৰে। BPF আছে সন্মুখত, কিন্তু আমি BPFক ডাঙৰ প্ৰত্যাহ্বান বুলি ধৰি লোৱা নাই। কাৰণ যি মহাজোঁটৰ কথা তেওঁলোকে কৈছে, মহাজোঁট ইয়াৰ প্ৰভাৱ নাই। মহাজোঁট নামত মহাজোঁট হ'লেও কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। BPFে নিজৰ দমত নিৰ্বাচন জিকিব লাগিব, আৰু এই মুহূৰ্তত BPFৰ কোনো দম নাই। কাৰণ যোৱা BTC নিৰ্বাচনত তেওঁলোকে বেয়াকৈ পৰাজিত হ'ল। চাপাগুৰি সমষ্টিত কোনো এটা ছিট জিকিবই পৰা নাই, আৰু তেওঁলোকৰ দলৰ মাজত যিটো গৃহকন্দল আৰম্ভ হ'ল টিকেটৰ কথাটো লৈ পেলাই, তো তাৰপিছত BPFৰ ইয়াত জিকাৰ কোনো দম নাই।